আপোনালোকৰ আকৌ এটা নতুন ভিডিঅ'লৈ আজি স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ধামাকা কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো আজি ৰাতি বনোৱা হৈছে, দিনত নহয়। এয়া চাওক ৰাতি হৈ আছে, লাইট জ্বলাই থোৱা আছে। ভিডিঅ'টো ব'লক এতিয়া আৰম্ভ কৰোঁ। আহি মাংস দোকান পালোহি। বটিও আহিছে, মাংস লৈ ল'বলৈ ক'লে মায়ে। মাংস লৈ ল'লোঁ আৰু লগতে মাছো লৈ ল'লোঁ। বুঢ়ী মানুহ তাতে মাংস খাব নোৱাৰে, পাৰ্থ আহিছে মোৰ লগতে মাছ চাছ লৈ এতিয়া ঘৰ যাব ল'লোঁ। আহি আমি পাকঘৰ পালোহি। পাকঘৰত এয়া মায়ে মাছ বনাই আছে, এয়া পূৰা বনাই আছে। আমি আজি বৌতি আহিছে কাৰণে মাছ বনাইছে। আমি মাছ নাখাওঁ, আমি মাংস খাম। আজি স্পেচিয়েলি বনাম। সেয়া মা বনাই আছে, ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। এয়া চাওক ভাতৰ চৰু পালোঁ। সেয়া আমাৰ চিনি পাইছে এয়া কোন পাৰ্থ। কি আজি কিবা বনাবি বোলে তই? আজি খানাটো বোলে পাৰ্থ বনাব স্পেচিয়েলি। দৈ চৈ মিলাই ল'ব বোলে ইয়াত। এয়া মাংস একদম লেগ পিচ বনাই আনিছে। সি দোকানত গ'লে দেখিবই লেগ পিচ বনাই আনিছে। তাৰপিছত এয়া আমাৰ ভাইটি এয়া বস্তুখিনি চফা চফিং কৰি আছে। বলক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই, স্কিপ নকৰাকৈ। বনোৱা হৈছে পূৰা জুইত হৈছে ন। আজি মানে আমি খাটি ভাত খাম হয়নে, গেছত নহয়। আজি জুইত বনাম, জুইত কেনেহ'লে ক'ব দেই। একদম কাটি দিলে আৰু অলপ একদম খাটি মহদৈয়া মিলোৱা হৈছে। এই পাৰ্থ বোলে স্পেচিয়েল বনাব কিবা বোলে কৰি জুইব জ্বলাই মেলি। আকৌ এয়া মাংসখিনি বহুত দেৰি মূৰত থোৱা হৈ গ'ল। এতিয়া মানে আমি এই মছলা দিম। মছলা এইটো হ'ল মিট মছলা, এইটো ৰেড চিলি পকৰ পৰিবৰ কাৰণে, এইটো হ'ল চিকেন মছলা। বলক ভিডিঅ'ত জোল মাংস হওক। চাইনিজ ষ্টাইলত দিম চাব দেই। এই কিবাহে গম পাতি একদম ৰেড চিলি পকৰ পৰিবৰ কাৰণে দিছোঁ। এই পাঠা পটাপট দিছে খাবলৈ ভালকৈ আন হালধি দিয়া। হালধি দি আছোঁ ৰহ। এই আমাৰ মাংস পৰি গৈছে কেৰাহীত পূৰা। চিকেন পূৰা দি পৰি গৈছে। পাৰ্থে পূৰা দি আছে দেই। দি থাকিব লাগে আৰু দিয়া আৰু সিজি হৈ গৈছে। পুৰা গান শুনি আছো, আমি গান শুনি পুৰা পৰি গৈছো। পুৰা পৰি পৰিৱেশটো চাওকচোন কি মজা লাগিছে। একদম কেঁচা ঘৰত এই ফিল্ডটো অকল কেঁচা ঘৰতে পায় আৰু জুইত ন। মজা লাগিছে দেই। চচ লৈ লৈছে পাৰ্থ, একদম পুৰা মাক্স চাক্স মাৰি লৈছে। ময়ো মাৰি লৈছোঁ। মানে লাই শাক চুৰ কৰিব লাই শাক কৰিছে মানে বেলেগৰ ঘৰত চুৰ কৰি খাই মজা লাগে ন। মাঘৰ বিহু পাইছে আচলতে জানুৱাৰী পাইছে। বলক চেনেলটো কিনি নাহিব। চেনেলটো গাইছ চুৰ এয়া চাওক চুৰ গৈছে। গেট খুলি পুৰা গেট খুলি গৈছে। গাইছে এয়া পাৰ্থ পুৰা টচ মাৰি চাইছে মানুহ আছে নি বুলি। পুৰা চাইছে ৰ মানুহ আছে নে। মানুহ আহিছে নেকি? ব্ৰইলাৰ হয়, চাই লওক ভালকে চাওক। এই বৌতীয়ে গাহৰি বুলি গালিয়ে দিবলৈ লৈছিলে। গাহৰি নহয়, গাহৰি নাখায়। পাউডাৰ বোলে নবনাই বুলি পকাই দিলে বনাবলৈ। দুইটা লাগিছে পুৰা কাৰিকৰ। পকাই বোলে মজা বনাই।
এইয়া লাষ্টত পুৰা লাই শাকৰ লগত পুৰা ব্ৰইলাৰ মাংস আজি খাই দিছোঁ আমি গোটেইকেইটাই পৰঠা পুৰা ভাইটিয়ে লৈ আছে ভিডিঅ'ত লাষ্টলৈকে চাই থাকক এতিয়া খানাটো খাম দিওঁ পুৰা একদম টিকটক খাম আৰু একদম ককাই পুৰা খাইছে ককাই কেনেকুৱা লাগিছে খাই ভাল লাগিছে কি কি আছে কৈ দিয়ক কি কি আছে খানা মাছ আছে মাংস আছে লাই শাকৰ লগত মাংস বজা ককাই পুৰা দি আছে দেই এতিয়া আমিও খাম আমাৰ আনি আছে গৈছোঁ মায়ে পুৰা বাঢ়ি আছে দেই দিছোগৈ আকৌ মই এনেকুৱা পিচ খাম এই পাৰ্থ তোক খানা নিদিয়ে বোলে কি কৰিবি আজি তই হাংগামা কৰি দিব বুঢ়ী মানুহে হেৰি খাব নোৱাৰে বোলে মাছ খাব নোৱাৰে কি মাংস খাব নোৱাৰে হয়নে আপুনি এয়া মাছ খাইছে পুৰা বটিয়ে দেই আমাৰ এজনী একেবাৰে বুঢ়ী আমাৰ মা ভাগৰ বৌয়েক হ'লে আমাৰ বৌতি আৰু দেখিছে নহয় কেনেকুৱা এই পাৰ্থই দেখিছে মোক নোকোৱাকৈ দবালেই এই পুৰা পাৰ্থ লাই শাকলত পুৰা মাংস দিছে মাছো দিছে মাছ মাংস চব কথা কেনেকুৱা লাগিছে আজি ভাতটো খাই দে এঘৰা দে ভালকৈ দে একদম টিপটপ দে দে এঘৰা দি দে আই পাৰ্থই দিছে এতিয়া মুচ ওলালে মোৰ মুচ নাই খাইছে মই ভাত খাব লৈছোঁ দেই পুৰা ভাত দি আছোঁ মাছ মাংস ৱাহ ৱাহ এতিয়া ভাত চাত খাই মেলি আহিলোঁ আৰু পুৰা দগজি পাৰঠাই পুৰা খাইছে এইটো উগাই গৈছে গাইছ এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ ঘৰত অলপ প্ৰব্লেম হৈছিলে এতিয়া সকলো এতিয়া ঠিক ঠাক হ'ল এতিয়া ভিডিঅ' আমি ধামাকা দিবলৈ দি থাকিবলৈ চেষ্টা কৰিম এতিয়া ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ গুড নাইট